আজি মোৰ এই বঙালটোৰ ওপৰত নহয়, এইটোৰ ওপৰতো ভাল লগা নাই, এইটোৰ ওপৰতো নাই লগা, এইটোৰ ওপৰত ভাল লাগিছে। মানে ৰখিব কলে কৈ আছো মানে আজি গৈ আছো চাৰিআলিৰ ৰেল গেট ৰাখলে, আৰু আমিও আহি পেলাই এতিয়া ধুনীয়াকে বাইক আৰু স্কুটি পাৰ্কিঙত লগাই দিলো। বাইক আৰু স্কুটি পাৰ্কিঙত লগাই পেলাই আমি এতিয়া মেইন গেটৰ ফালে সোমাই গৈছো, আৰু মেইন গেটৰ ফালে আহি পেলাই ইমানে ধুনীয়াকে সজাইছে নহয়, অলপ ভিতৰলৈ গৈ পেলাই দেখিলো বহুত মানে মনটো বেয়া লাগি গৈছে। মই বিচনাত ৰাখলে আকৌ আহিম বা চাওকচোন, ইমানে মানে মনটো বেয়া লাগি গৈছে নহয় দেখাৰ পিছত। আৰু সকলো জেগাতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বহুতেই ভাল লাগিছে। তাৰ বাবে এইফালে দিছে যোৱাবাৰ ইয়ালৈ জুবিন দা আহিছিল, তাকে এইফালে পুৰা ধুনীয়াকে শ্ব'টো দেখাই আছে এইফালে, আৰু এইফালে আকৌ জুবিন দাৰ পুৰা কালাৰ মাৰি আছে দাদাজনে, বহুতে ধুনীয়াকে কালাৰ কৰি আছে আৰু বহুতে ভাল লাগিলে আহি পেলাই। আপোনালোকেও আহক সোনকালে ৰেল গেট ৰাখলে। এতিয়া আপোনালোকক দেখাম ক'ত কি বস্তু আছে। আৰু এইফালে আহি পেলাই দেখিছো কৃষ্ণ, চাওকচোন ইমান মস্ত অসুৰ এটা লাইট দি পেলাই বনাই থৈছে, আৰু তাৰ পিছত এইফালে ধুনীয়াকে গোসাঁই ঘৰ এটা বনোৱা আছে। আৰু এতিয়া আপোনালোকক দেখাবলৈ এতিয়া মই গৈ আছো ধুনীয়াকে ৰাসখন, আৰু ৰাসৰ এইফালে পুৰা বম চম ফুটা হৈ গ'ল। এতিয়া চাওক ৰাসখন অলপ, চৰি ৰাসখনটো দেখাব নোৱাৰো, এইটো মিনি ব্লকৰ ভিতৰত ৰাসখন দেখাব গ'লে মোৰ গোটেই মানে বিপদ হৈ যাব। আৰু এটা বস্তু দেখি লৈ পেলাই চাওকচোন, এইটো কিন্তু ভাল কাম কৰিছে, আপোনালোকে কমেণ্ট কৰক এইটো কি হয়। আৰু তাৰপিছতে বোলো এতিয়া ধুনীয়াকে ঘৰলৈ যাবলৈ হৈ গ'ল। এতিয়া এইফালে পুৰা পুতনা ওলাই আছে, আৰু পুতনা ওলোৱাৰ পিছতো এতিয়া আমি ঘৰলৈ যাওঁ, আৰু যিহেতু বহুত টাইম থকা হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, অন্য এটা ভিডিঅ'ত লগ পাইছো।